মাননীয় আজিৰ এই স্বাস্থ্য শিবিৰৰ উদ্বোধনী সভাৰ সভাপতি মহোদয়, ইয়াত উপস্থিত থকা কেইবাজনো ডক্টৰ আছে, সেইটো মই নামবিলাক মুখস্থ কৰা নাই। ডক্টৰ ফাৰ্মাচিষ্টসকল, চিষ্টাৰসকল, আমাৰ স্থানীয় মুৰব্বীসকল, আই মাতৃসকল, শ্ৰদ্ধাৰ এইখন আচলতে ইমান কথা কোৱা সভা নহয়। মানুহৰ বেমাৰ আজাৰ চোৱাৰ কাৰণে হয়তো ইয়াত উদ্যোক্তাসকলে আয়োজন কৰিছে। মই উদ্যোক্তাসকল আমাৰ বালাভাৰ আঞ্চলিক নামচুৰ লগতে বজালী জিলা নামচুৰ সভাপতি মহোদয়, লগতে আমাৰ যি ডায়েগনষ্টিক চেণ্টাৰ ইয়াত জড়িত আছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই সভাখনত উপস্থিত হৈ মোৰ আটাইতকৈ ভাল লাগিছে এইটোৱে যে হয়তো সভাত এখন চিকিৎসা শিবিৰহে সভা নহয়, মানুহৰ উপস্থিতিৰ সংখ্যা কম। তো আটাইতকৈ ভাল লাগিছে এইটোৱে যে আজি এই সভাখনত আমাৰ এই ডক্টৰসকল বা ফাৰ্মাচিষ্টসকল যিসকলে নিজৰ অমূল্য সময়খিনি নষ্ট কৰি আমাৰ এই ঠাইলৈ আহিছে, তেখেতসকলক মই যথেষ্ট আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যেতিয়া বিশেষকৈ আমাৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত যাওঁ, তেতিয়া এই সৰু সৰু আমাতকৈ বহুত বয়সত কম এই ডক্টৰসকলৰ নিজৰ নিজৰ ইউনিফৰ্মত দেখা পাওঁ। এই যে আমাৰ মাইনৰিটি কমিউনিটিৰ পৰা যিখিনি ডক্টৰ হৈছে, মানে আগতকৈ বহুত বেছি হৈছে। তাৰ কাৰণে মই যিসকল ডক্টৰ ইতিমধ্যে আমাৰ পাছ কৰিছে, কাম কৰি আছে আৰু উৎসাহিত হৈ এই ডক্টৰ হোৱাৰ কাৰণে আমাৰ যিহেতু এইখন বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ডক্টৰ হোৱাৰ কাৰণে যথেষ্ট পৰিশ্ৰম কৰিব লাগে। মই ভাবোঁ এজন ডক্টৰ হওঁতে কিমানখিনি পৰিশ্ৰম আৰু কিমানখিনি সাধনা, এই সাধনাৰ মই ইয়াত সভাখন হয়তো উদ্বোধনী কৰাৰ কাৰণে মোক ইয়াত ভাষণ দিবলৈ কৈছে। তথাপিও মই অনুৰোধ ৰাখিছোঁ ইয়াত যিকোনো এজন ডক্টৰে আমাৰ এই বিষয়ে, এই যে ডক্টৰ হ'বলৈ ইমান পৰিশ্ৰম, কেনেকৈ ডক্টৰ হ'ল, এই বিষয়ে যিকোনো ডক্টৰ এজনে চমুকৈ, মানে আমাৰ ইয়াত বহুত অভিভাৱকো আছে, ছাত্ৰ ছাত্ৰী হয়তো দুজন আছে গাঁও, তেখেতসকলক অলপ অৱগত কৰিলে মই মানে নথৈ আনন্দিত হওঁ। আৰু মই ঘোষণা নকৰিলোঁ যে এইটো উদ্বোধন কৰা হ'ল। মই ভাবিছোঁ যিকোনো এজন ডক্টৰৰ সভাপতি মহোদয়ে নিৰ্দেশ কৰি দিলে এজন ডক্টৰৰ কথা অলপ শুনি